ভাৰতবৰ্ষৰ GDP বৰ্তমান প্ৰায় 3.7 ট্ৰিলিয়ন ডলাৰ্ছ আৰু বিশ্বৰ ভিতৰতে আমাৰ স্থান 5 নং। কিন্তু GDP মানে কি? আহাচোন আজি জানো। কল্পনা কৰা যে তুমি আৰু তোমাৰ বন্ধুসকলে একেলগে এখন নেমু চৰ্বতৰ ষ্টল লগোৱাৰ সিদ্ধান্ত লৈছা আৰু প্ৰতিদিনে তোমালোকে নেমু চৰ্বত বনাই তোমাৰ ওচৰ চুবুৰীয়াসকলক বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলা। এতিয়া ইয়াত GDP হ'ল প্ৰতিদিনে নেমু চৰ্বত বিক্ৰী কৰি তুমি যিমান টকা উপাৰ্জন কৰিলা সেইখিনি গণনা কৰাৰ দৰে। ই তোমাক কয় যে তোমাৰ দেশৰ সকলোৱে নেমু চৰ্বত, গাড়ী, কাপোৰ আৰু বহুতো সামগ্ৰী বিক্ৰী কৰি বা সেৱা আগবঢ়াই কিমান টকা উপাৰ্জন কৰিছে। গতিকে GDP অৰ্থাৎ গ্ৰছ ডমেষ্টিক প্ৰডাক্টে আমাক এইটো দেখুৱাই যে সমগ্ৰ দেশখনে অৰ্থনৈতিকভাৱে কিমান আগবাঢ়ি আছে। আৰু বৰ্তমান আমাৰ ভাৰতবৰ্ষখনৰ স্থান বিশ্বৰ ভিতৰতে 5ম। ভাৰতৰ আগত আছে আমেৰিকা, জাপান, জাৰ্মানী আৰু চাইনা। আৰু কেনেকুৱা টপিকৰ ওপৰত ভিডিঅ' বিচাৰা কমেন্ট কৰি জনাবা। তেন্তে আজি কি শিকিলা?